Welcome to our tuition and Mr. Classes at the video class 9 or chapter 6 exercise 6.3 6 number question or answer grab ওলাইছে শিক্ষাটো এনেকৈ দিয়া আছে তোমালোক তো ইয়াৰ এংগুল তোমালোকক উলিয়াব দিছে কি এংগুল তো কিমান সেইটো ফাইন্ড আউট কৰিব দিছে very difficult হয় যায় ন কি এংগুলটো উলিয়াব দিছে আৰু বাকিবিলাকৰ মানবিলাক দিয়া হৈ আছে আমি কেনেকৈ পাম এইটো এংগুল হয় আমি ফাৰ্ষ্ট কি কৰিম এই ত্ৰিভুজটোৰ এই এংগুলটো ফাইণ্ড কৰিম এইটোতো পাৰি কিয়নো এংগুল পি আর টি এংগুল আছে ট্রায়াঙ্গল পি আর টি পি কোণ আছে পি কোণ প্লাস আর কোণ প্লাস টি কোণ তিনটা কোণৰ মান বিফল কিমান 180 টি কিমান 95 প্লাস আর 40 ডিগ্রি প্লাস টি নাজানো উলিয়াম 1 angle P equal 180 degree minus cos no sorry angle T equal 145 কিমান পালো 45 ইয়াৰ পৰা এটা গোটেই ফুলটো লিখিম EDR angle পাই equal angle ST अब এইটোৰ লগত এইটো একেই হ'ব কেন বিপৰীত কোণ ভাৰ্টিকেলি অপোজিট এংগল ওকে তো এতিয়া আকৌ এইটো ত্ৰিভুজৰ মানকেইটা উলিয়াব পাৰিম নে নাই এইটো এংগলহে লাগে এটা যুক্ত এইটো উলিয়াই দিব পাৰিম চিম্পল ব্লাক আকৌ ত্ৰিভুজ এছ কিউ পৰা angle T plus angle S plus angle equal 180 T কিমান 45 degree plus S কিমান 75 degree plus Q equal 180 degree अपने কৰিছো এতিয়া angle Q equal 180 degree minus এটা প্লাস কৰি এনে গলে মাইনাস হৈ যাব এখাৰি এডভান্স কৰি তো বাসা সব কই নিও এটা ফুল রাখিল 7 11 12 angle Q equal 180 by 40 মানে 6 ওকে পাই গলো angle Q কিমান ওলাই গল 60 ডিগ্ৰী তো ইমানতে এইটো অংক সামৰি মাৰিছো যদি ভাল পাইছা লাইক শ্বেয়াৰ কমেন্ট